নমস্কাৰ আজি আমি দুটা এক্সপেৰিমেন্ট কৰিম প্ৰথম এক্সপেৰিমেন্টত আমি ভলকেনো এক্সপেৰিমেন্ট কৰিম আৰু যেটো আমাৰ সেকেন্ড এক্সপেৰিমেন্ট হ'ব সেই এক্সপেৰিমেন্টত আমি হাতৰ মাজত ফুটা এটা দেখাব মানে আমাৰ হাতৰ মাজেৰে ইপাৰ হিপাৰ দেখাম হাতৰ মাজেৰে আপোনালোকে বেলেগ বস্তু দেখা হ'ব মানে এটা একদম ফুটা হোৱা যেন পাব গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব সব বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো ফাৰ্স্ট আমি যিকোনো বাসন এটা লম এবাৰ আমি কলগেট লম আৰু কলগেটখিনি বাসনটোত উলিয়াই লম সাধাৰণতে আমি কোনেও এনেকুৱা বস্তুবোৰ কৰি নাচাও বা সোৱা নাযায় কিন্তু আমি সদায় ইউজ কৰি থকা বস্তুবোৰৰ পৰা কি হ'ব পাৰে বা আমি ইউজ কৰি থকা বস্তুবোৰ কেনেকুৱা যদি এনেকুৱা প্ৰশ্নৰ উত্তৰ লাগে আমি কৰি চাব লাগিব আপোনালোকে কৰিব নালাগে চাই থাকিলেই হ'ব আমি কৰি যাম যদি আপোনালোকৰ কিবা এনেকুৱা ইচ্ছা আছে বা মানে এইটোৰ লগত হেতু লগাই দিলে কি হ'ব বা এই বস্তুটো কেনেকুৱা আমাক কমেন্ট কৰি জনাওক আমি নিশ্চয় কৰিব চেষ্টা কৰিম এবাৰ আমি কলগেটখিনিত অলপমান পানী ঢালি দিম আৰু ধুনিয়াকৈ খুটি লম লাহে লাহে মিক্স হৈ গৈ আছে কমপ্লিট মিক্স হৈ গ'ল এবাৰ আমি ইনো লম মই 2 পেকেট লৈ আছো সেই কলগেট গুলি লোৱা পানীখিনিত আমি ইনোখিনি ঢালি দিম এবাৰ সেই পেকেটটো ঢালি দিম এবাৰ আমি আকৌ খুটি দিম ভালকৈ খুটি থাকোতে ইয়া চাওক বাঢ়ি গৈ আছে বহুত হৈ গ'ল পুৰা এগিলাস হৈ গ'ল গিলাসটো থৈ দিয়াৰ পিছত চাওক নিজে নিজে বাহিৰলৈ ওলাই আহি আছে বহুত হৈ গ'ল আৰু ওলোৱা বন্ধ হ'ল আকৌ আমি কুটি দি চাও নাই একো হোৱা নাই পানী দি চাও আমি এবাৰ নাই কাম নাই মানে ইয়াতে ইয়াৰ ৰিএকচন শেষ হৈ গ'ল ইয়া চাওক কেনেকুৱা দেখা হৈ গ'ল কফি বা গাখীৰ দিয়া চাহৰ নিচিনা একদম দেখা হৈ গ'ল সবলক আমি সেকেন্ড এক্সপেৰিমেন্টটো ষ্টাৰ্ট কৰো এবাৰ আমি সেকেন্ড এক্সপেৰিমেন্টটো কৰিম যেটো আমি কি দেখা পাম হাতৰ মাজেৰে ইপাৰ হিপাৰ দেখা পাম মানে হাতৰ মাজত ফুটা এটা দেখা পাম আমি তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি কাগজ এখন লম নৰমাল কাগজ এখন লৈ আমি এনেকুৱাকে ৰোল কৰি লম তাৰ পিছত আমি কি কৰিম এটা চকুত এই কাগজখন ৰাখিম আৰু এখন হাত ইয়াতে লগাই দিম দি আমি এনেকুৱাকে চাম দুটা চকু আমি মুজি নাথাকো মেলি থাকিম আৰু দুটা চকুৰে একেলগে চাম তেতিয়া আমি কি দেখা পাম আমি এই কাগজখনৰ মাজেৰে মানে এই ফুটাটোৰে যিটো বস্তু দেখা পাম সেই বস্তুটো আমি হাতখনৰ মাজেৰে দেখা পোৱা যেন অনুভৱ কৰিম মানে এই বস্তুটো মই আপোনালোকক দেখাই দিব নোৱাৰো মানে বৰ্তমান কেমেৰাৰে দেখাই দিব নোৱাৰো আপোনালোকে যদি এই মাত্ৰ কৰি চাই মানে এনেকুৱাকে যদি চাই আপোনালোকে কি দেখা হ'ব এই হাতখনৰ মাজেৰে মানে ফুটা এটা থকা যেন দেখা হ'ব সো ভিডিওটো যদি চাই ভাল লাগিল লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু যদি বেছি ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আহোম